নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভাল, আমাৰো ভাল। আৰু আপোনালোকে বাৰু কিমান সংখ্যক মানুহে জানে যে ফেচবুকৰ পৰা পইচাৰ ইনকাম কৰিব পাৰি বুলি? আপুনি জানিছিলেনে? আৰু জানিছিলে যদি মোক কমেণ্টত জনাব দেই। আৰু যদি জনা নাছিলে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। আৰু আপুনি মই কেতিয়াও জনা নাছিলোঁ যে ফেচবুকৰ পৰা ইনকাম কৰিব পাৰি। কেনেদৰে পাৰি, কি পাৰি, সেই কথাটো লৈয়ে আহিছোঁ আপোনালোকৰ আগত। সেইকাৰণে মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। কাৰণ আহিব লগা বহুত ধৰণৰ ভিডিঅ' আপোনালোকৰ তাত যাব আৰু আপোনালোকে শিকিব পাৰিব। আমি অকণমানকৈ আপোনালোকে শিকাম আৰু আপোনালোকে শিকিব। কাৰণ আমিও নাজানিছোঁ, যিটো আমি জানো বৰ্তমান সেই কথাখিনি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইকটো কৰিয়ে দিব, নহয় জানো? ধুনীয়া আছে, কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকে বহুত সংখ্যক মানুহে নাজানে যে ফেচবুকৰ পৰা ইনকাম কৰিব পাৰি। সকলোৰেতো ফেচবুক একাউণ্ট থাকে, নহয় জানো? সেই একাউণ্টৰ পৰানো কেনেকৈ ইনকাম কৰিব পাৰি সেই বিষয়ে লৈ মই আপোনালোকৰ সন্মুখত। আৰু আপোনালোকেওতো নাজানে যে কেনেদৰে ইনকাম কৰিব পাৰি, কি কৰিব পাৰি, কেনেদৰে পইচা আহিব, নহয় জানো? অকণমান পইচা আহিলেও আমাৰ কাৰণে বহুত বেছি, হয়নে? কাৰণ আমি হ'লোঁ সৰু মানুহ। সেইকাৰণে আমি যিখিনি কথা মই জানিছোঁ সেইখিনি কথা মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপুনি আগতে গম পাইছিলে যে এইটো কথা যে ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰি তেতিয়াহ'লে মোক ধুনীয়াকৈ কমেণ্ট এটা কৰি দিবচোন। আৰু যিবিলাকে নাজানে সেইবিলাকেও কৰিব। আৰু এতিয়া মই আপোনালোকে শিকাম যে ফেচবুক একাউণ্টৰ পৰা কেনেকৈনো পইচা ইনকাম কৰিব পাৰি, নহয় জানো? ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৰে হাতত এনেকুৱা এণ্ড্ৰইড মোবাইল আছে, নহয় জানো? এই এণ্ড্ৰইড মোবাইলটোৰে যে আমি পইচা ঘৰতে বহি ইনকাম কৰিব পাৰোঁ তেতিয়াহ'লেনো আমাক কি লাগে, নহয়নে? কিন্তু সেই কথাখিনিকে আপোনালোকে বহুত সংখ্যক মানুহে নাজানে, সেইটোৱে মই জনাবলৈ আহিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ দেখিছেনে এনেকুৱাতো ফেচবুক একাউণ্ট নিশ্চয় আছে। এই একাউণ্টৰ দ্বাৰা আপুনি পইচা ইনকাম কৰিব পাৰিব। এইটো একাউণ্টটো আপোনালোকে ক্লিক কৰি দিব। লগতে আপোনালোকৰ যিটো এইটো প্ৰফাইলৰ ফটোটো আহিছে তাতে ক্লিক কৰি দিব। এই প্ৰফাইল ফটোটো আহিছে নহয়নে? এনেকৈ চাব, এনেকৈ আহিছেনে নাই। যদি আহিছে তাৰ ওপৰত যে দেখিছে এই 3টা শূন্য ডট বুলি কয়, এই 3টা ডট তাতে ক্লিক কৰি দিয়ক। ক্লিক কৰিলে তাৰপিছত যে আপোনালোকে বাকী একো নুচুব, তাৰপিছত পিছলৈ গৈ থাকক তললৈকে। যিবিলাকৰ পঢ়া শুনা নাই সেইবিলাকৰ কাৰণে কৈছোঁ যে নিচিনা এটা থকা যে আছে, এই ইউটোত চুই দিব এনেকৈ। আৰু যিবিলাকে পঢ়া শুনা জানে সেইবিলাকক কৈছোঁ যে টাৰ্ণ অফ প্ৰফেচনেল মুড বুলি আছে, সেইটোত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিলে দিয়াৰ পিছত যে আপোনালোকৰ এনেকৈ আহিব, এইটোত ক্লিক কৰি দিব। কাৰণ মোৰ অলৰেডি পেজ বনাই থোৱা আছে কাৰণে মই এইটোত ক্লিক কৰা নাই। ক্লিক কৰি দেখাই দিছোঁ, দেখিছে নহয়? আপোনালোকে হয়তো ভাবিব এইটো কোনোবা ভুল ভিডিঅ', নহয়। আপোনালোকে এনেকৈ কৰি ল'ব, তাৰপিছত আপোনালোকৰ প্ৰফেচনেল মুড অন হৈ যাব। আৰু বহুত বাকী আছে শিকাম এটা এটাকৈ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মই কৈয়ে দিছোঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।